নমস্কাৰ বন্ধুসকল, মই দীপজ্যোতি দত্তই আপোনালোক সকলোকে দেৱালীৰ শুভকামনা জ্ঞাপন কৰিছোঁ। আশা কৰোঁ আগন্তুক পোহৰৰ উৎসৱ দেৱালী আপোনালোক সকলোৰে বাবে সুখময় হওক, মংগলময় হওক। দেৱালীৰ উপলক্ষে ইণ্ডিয়ান ষ্টক মাৰ্কেট বন্ধ থাকে। তাৰ মাজতে কিন্তু সন্ধ্যা 1 ঘণ্টাৰ কাৰণে ষ্টক মাৰ্কেট খোলা হয়। এই সময়ছোৱাকে মুহূৰ্ত ট্ৰেডিং বুলি কোৱা হয়। আমাৰ ভাৰতত প্ৰত্যেকটো শুভ কামৰ কাৰণে এটা শুভ মুহূৰ্ত নিৰ্ধাৰণ কৰা হয়। বিয়া বাৰু, সা সম্পত্তি কিনা, সোণৰূপ কিনা আদি সকলো শুভ কামৰ কাৰণে আমি এটা নিৰ্দিষ্ট দিন আৰু সময় নিৰ্ধাৰণ কৰোঁ। তাকে মুহূৰ্ত বোলে। ইণ্ডিয়ান ষ্টক মাৰ্কেটতো মুহূৰ্ত ট্ৰেডিঙৰ সময়ছোৱাক ট্ৰেডিং আৰু ইনভেষ্টিঙৰ কাৰণে শুভ সময় বুলি ধৰা হয়। এই সময়ছোৱাত ষ্টক কিনিলে বছৰটো শুভ হয় বুলি ধাৰণা কৰা হয়। আপোনালোকে যদি ষ্টক মাৰ্কেটত ইনভেষ্ট কৰাৰ কথা ভাবিছে, এই সময়ছোৱাত আৰম্ভ কৰিব পাৰে, কাৰণ এই সময়ছোৱা ইনভেষ্টিঙৰ কাৰণে শুভ সময় বুলি ধৰা হয়। এই সময়ছোৱাত ইনভেষ্টিং কৰিলে ইনভেষ্টিং জাৰ্নিটো শুভ হয় বুলি ধাৰণা কৰা হয়। ভাৰতত প্ৰথমে 1957 চনত বম্বে ষ্টক এক্সচেঞ্জত মুহূৰ্ত ট্ৰেডিঙৰ ব্যৱস্থা আনিছিল। তাৰপিছত 1992 চনত নেশ্যনেল ষ্টক এক্সচেঞ্জতো এই ব্যৱস্থা অনা হ'ল আৰু তেতিয়াৰ পৰা আজিলৈকে এই পৰম্পৰা চলি আহিছে। এই বছৰ 24 অক্টোবৰ দিনটো মুহূৰ্ত ট্ৰেডিঙৰ দিন। সন্ধ্যা 6:15 বজাৰ পৰা 7:15 বজালৈকে আপুনি ট্ৰেডিং আৰু ইনভেষ্টিং কৰিব পাৰিব। NSE-ত মুহূৰ্ত ছেশ্যনবিলাক এনেধৰণৰ: 5:45 পৰা 6টা বজালৈকে হৈছে ব্লক ডিল ছেশ্যন। 6টাৰ পৰা 6:08লৈকে প্ৰি অ'পেন ছেশ্যন। 6:15 পৰা 7:15লৈকে মুহূৰ্ত ট্ৰেডিং আৰু 7:25 পৰা 7:35লৈকে ক্লজিং ছেশ্যন। 5:45 পৰা 6টা বজালৈকে হৈছে ব্লক ডিল ছেশ্যন। এই সময়ছোৱাত দুটা পাৰ্টিৰ মাজত ডাঙৰ ডিলবিলাক হয়। 6টাৰ পৰা 6:08লৈকে প্ৰি অ'পেন ছেশ্যনৰ সময়। এই সময়ছোৱাত AM অৰ্ডাৰবিলাক মানে এডভান্স মাৰ্কেট অৰ্ডাৰবিলাক ছেটেল কৰা হয়। 6:15 পৰা 7:15লৈকে মুহূৰ্ত ট্ৰেডিঙৰ সময়। এই সময়ছোৱাত আমি সকলোৱে ট্ৰেডিং আৰু ইনভেষ্টিং কৰিব পাৰোঁ। 7:25 পৰা 7:35 ভিতৰত এই সময়ছোৱা হৈছে ক্লজিং ছেশ্যন। এই সময়ছোৱাৰ পিছত মাৰ্কেট বন্ধ কৰা হয়। গতিকে আপুনি যদি ইচ্ছা কৰে দেৱালীৰ দিনা মুহূৰ্ত ট্ৰেডিঙৰ সময়ছোৱাত ট্ৰেডিং আৰু ইনভেষ্টিং কৰিব পাৰে। আপুনি যদি এতিয়ালৈকে ডিমেট একাউণ্ট খোলা নাই, মই আপষ্টকৰ লিংকটো ডেছক্ৰিপশ্যনত দি দিম। আপুনি সেই লিংকৰ ওপৰত ক্লিক কৰি ফ্ৰী ডিমেট একাউণ্ট খুলিব পাৰিব। আজিৰ ভিডিঅ'টিত ইমানেই। আপুনি যদি ভিডিঅ'টো ইনফৰ্মেটিভ বুলি ভাবে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব যাতে ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যনটো আপুনি পাই থাকে। ধন্যবাদ।